হাই ফ্ৰেণ্ডছ, সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ ফ্ৰেণ্ডছ আমি আজি আছোঁ তামোলপুৰ দংপাৰ। আজি আমাৰ লাষ্ট নাইট অৰ্থাৎ বিদায় নিশা। আজি আমি যাম বিজনী, আৰু বিজনী মানে মোৰ লোকেল হয়, ঘৰত যাব লাগিব, বহুত দিন ঘৰত যোৱা নাই। আৰু আমাৰ আজি মানে নাটক আছে লভিতা নাটকৰ, মানে যোৱাকালি হৈ যোৱা মই নাটক কৰা ছোৱালীৰ বস্তুবিলাক খুলি আছে, আপোনালোকক দেখাই আছোঁ। আৰু ফ্ৰেণ্ডছ, আজি মানে একদম আমাৰ গাড়ীৰ লোডিঙৰ পৰা আনলোডিং, পেণ্ডেল কেনেকৈ মানে সকলোবোৰ দেখা থাকিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব ফ্ৰেণ্ডছ। আৰু বিজনী লক্ষী পূজা আপোনালোকক দেখাম। আৰু এইপিনে আমাৰ পুৰা মানে কাম চলি আছে। এয়া মনটো কাণত হেডফোন লৈ কাম কৰি আছে পুৰা। এনেই সোমাই আছে বৰ্তমান, টেনচন ল'ব নালাগে। হেডফোনডালত কথা পাতি আছে না নাই? কথা নাই। আৰু এই আমাৰ লভিতা নাটকৰ মানে টেবুলখনত এটা কি চিষ্টেম আছে জানেনে? টেবুলখন মানে মডেলৰ তিনিটা খুৰা, তিনিখন ঠেং, মানে তিনিখন ভৰি। চাওক, ভৰি বুলি ক'লে ভুল হ'ব একচুৱেলি। ঠেং খুৰা বুলি খুৰা, খুৰী নহয় দে, খুৰা। মনটোৱে ফিটিং কৰি আছে। আৰু এইপিনে আমাৰ নিতুলে তাজমহল খুলি আছে। তাজমহল কি ডাঙৰ কাম এটা কৰিছে। তাজমহল খুলি আছে, ইমান ডাঙৰ কাম এটা কৰিছে। তাজমহল চাহজাহানে তাজমহল বনাইছিল, আৰু নিতুলে খুলি আছে। আৰু এইপিনে বঢ়িয়াকে পুৰা মানে লোকেল পেণ্ডেল পাব, পুৰা বহি আছে। এইবিলাক মানে নেজানে বহুত কাম মই শিকাই আছো। শিকাই আছে না? আৰু আমাৰ এইফালে আমাৰ বজেন, কেনে খবৰ? মজা। যোৱাটো ঘৰ পালি, আৰু আমি পাম। মই মিছ কৰিম ঘৰত। আৰু আমাৰ এইফালে আমাৰ পেটলা কৰচৰ ডাউচা হাতী চাতি লৈ আহিছে পুৰা একদম। পেট চাহ নাই আৰু পেট চাহ গাহৰি খাই বনাইছে। আজিও আছো গাহৰি ই বুঢ়া মানে গাহৰি লাভাৰ হয়। আৰু আমাৰ লভিতা নাটকৰ কেমেৰা, আগৰ দিনৰ কেমেৰা চাহ। আৰু এয়া যতৰ পুৰা তাজমহল খোলাত ব্যস্ত। চাহজাহানে তাজমহল বনাইছিল, আৰু আমাৰ নিতুলে ছেকেণ্ড চাহজাহানে তাজমহল খুলি আছে। আমাৰ মই নাটক কৰা ছোৱালীৰ এইগিলা সম্পত্তি। আৰু আমাৰ আজি লোকেল পেণ্ডেল, মানে বিজনী যাই আছো, ঘৰত যাম। পেটলা কেনে এটা অনুভৱ? হা, কেনে এটা অনুভৱ? গাহৰি খুৱাব লাগিব। গাহৰি আমাৰ কেইটা কি নালাগে গাহৰি বোলে, গাহৰি খাই পেট বনাইছে, আৰু অলপ কমা পেটটো। ঘৰত গৈছিলো, এইবাৰ ঘৰত যাব নোৱাৰি। এইবাৰ মানে অলপ দূৰ আছে, 25 কিলোমিটাৰ হয় বিজনীৰ পৰা। খানা মানে কি হয় চাওঁ, আৰু ভগৱানে যদি মিলাই পইচা পাতি দি তেন্তে। আৰু আমাৰ পংকজ কি আছিল ৰায় না? পংকজ ৰায় পাহাৰ হৈছান, নগা পাহাৰ। আৰু আমাৰ গানৰ তুমি গানৰ এইগিলা আছে। আজি মানে যোৱাকালি বৰষুণত ভিজিছে, সেইকাৰণে মানে আজি বোকা দিছে। তুমি গানৰ একদম পেণ্ডেল বোকা হৈ গৈছে চা, ইমান কষ্ট কৰি নাটক কৰি আছো। আৰু এয়া মেঘ, আৰু এইটো কি হয় বজেন দা? এইটো কি হয়? ফুলৰ ষ্টেণ্ড চাওক, ফুলৰ ষ্টেণ্ড। আৰু এইফালে আমাৰ জ্বালা কালা দাদি পুৰা লাগি আছে বোকাত লাগি আছে। এয়া বজেন। ভিডিঅ'টো মানে ইয়াৰ পৰা ষ্টাৰ্টিং কৰিছো, বিজনী যাই পাম একদম ঘৰ। আৰু এয়া যোৱাকালি মই নাটক কৰা ছোৱালীৰ লাইট চাইট খুলি দিছো। আৰু দেৱজিতে আমাৰ একলে একদম পুৰা লাগি আছে। একলে কিয় লাগি আছা? কি কৈছে? কি দম দিছে নেকি? গালি দিছে নেকি? কালি সি ডিউটিত আছিল নে নাই? হা, নাছিল? ওপৰত আছিল নে? নহয়, ৰাতি ওপৰত আছিল নে নাই? ৰাতি নাটকৰ টাইমত আছিল নে নাই? গম পোৱা নাই আছিল। আৰু এইপিনে আমাৰ আজি লোকেল পেণ্ডেল পাব। দাদা, কেনেকা এটা অনুভৱ লোকেল পেণ্ডেল পাবি, ঘৰত যাবি, কেনেকা অনুভৱ? ইমান দিনৰ মন বিলাক মানে ভাল লাগি আছে, উতল লাগি আছে। যাই পাম। কি লাগি আছে?
মানে ভাল লাগি আছে আৰু উঠল মানে কি? উঠল মানে ধৰিলো মানে মনটো এনেকা লাগে ক'ত থম লাগি আছে মানে আচ্ছা ঘৰত যাবি মানে গৈ পালি হ'ল আৰু আজি তই এনে ঘৰত ফোন চোন কৰছা নাই ফোন মাৰি আছো ফোন আছে ফোন মাৰি আছো আৰু নাটক চাব আহিব না ঘৰৰ নাই নাহে কিয় নাহে মোৰ ঘৰৰ মানুহ নাই গুৱাহাটীত থাকে গুৱাহাটীত থাকে আপুনিও গুৱাহাটীত থাকে মই গুৱাহাটীত থাকো আপোনাৰ নামটো জনাই দিব আৰু কি বিভাগত মানে আবাহনত কি বিভাগত কাম কৰে আছে ছেটিং বিভাগৰ কাম কৰো আমি ঘৰ চৰ বিলাক যে বনাও এনেকে কষ্ট হয় বুজাই দিবি আমাৰ দৰ্শক বুজি নাপায় ছেটিং মানে কি ছেটিং মানে ঘৰৰ প্লাইবোৰ্ডৰে বনাও প্লাইবোৰ্ড এনেকে বস্তুটো এই চিষ্টেমটো এ আমাৰ মই নাটক কৰা চলিৰ তলি আৰু তুমি গানটোত বাই জেফিদা যায় এইখন তলিত আৰু বাইদেউ আহে সেইখন তলিত দেখিছে এয়া ফিটিং কৰা দায়িত্ব মোৰে এতিয়া খোলা দায়িত্ব মোৰে আৰু এইখন আজিও লাগিব মই লভিতা নাটকত লাগিব আৰু ফ্ৰেণ্ডছ আমাৰ লভিতা নাটকৰ ভিতৰত আপোনালোকে গমেই পায় আৰু ইতিমধ্যে মানে খাটাং হৈ গৈছে নাটকখন মানে চেঞ্জ কৰিব নামটোও চেঞ্জ কৰিব আৰু নাটকৰ কিছুমান মানে ডাইলগ কিছুমান চিন চেঞ্জ কৰিব এই লভিতা নাটকৰ আৰু সেইবিলাক এতিয়া ৰিহাৰ্চেল কৰিব লাগিব ইটো পেণ্ডেলত মানে লভিতা নাটকখন হ'ব তাৰ নেক্সটৰ পৰা বিজনীৰ পৰা মানে চেঞ্জ হৈ যাব লভিতা নাটক আৰু এতিয়া মানে খালী হৈ আছে হ'ল কোনো নাই দেখিছে দৰ্শক নাই ৰাতি হ'ল যোৱাকালিও বহুত দৰ্শক হৈছে আজিও হোৱা এটা আশা আছে লভিতাখন মানে বহুতে চাবৰ কাৰণে আফচোচ কৰি আছে এয়া মই নাটক কৰা ছোৱালী এতিয়া মই সেইখন তলি খুলিব লাগিব এতিয়া মই প্লাছ লৈ ৰেডি খুলিব যাই আছো আৰু এইপিনে আমাৰ লাভ মিউজিক বক্সত যাব নোৱাৰা একদম বোকা আমার कैमरा फिटिंग हो गया कैमरा ये उल्टा पोजीशन में रखा है ये होगा इसे अभी नहीं होगा ये हमारा फ्लाइडर या देखिए फ्लाइडर ये फ्लाइडर এখন মানে আজি উড়িব এ আমার লাইট কি লাগে তোক কি লাগে बिजली बंदला था এটা কথা ক তুই লোকেল ব্যান্ডৰ মোক হুৱা কি হলু তো বইলার না হলু তো খুইছি ততক কিতাল লাগি গৈছে কোনে খোৱা নাই মাংস কি কবা পুৰা পেন্দল কোনে খুইছে মাংস কি কথা কবা মোক কৈছিলি কি মই মাংস দিছো এটা তো পাগল এটা পেন্দল জিগিতে আছে গোটাই দিয়া খাব পাইছে তই গোটেই খাবা নাপাবি নেকি মই পাইছো আৰু তোৰ কথা তই পাইছা না নাই তো সময় থাকিলে পালি হয় এ দেখিছে টেবুলখন ফিটিং হৈ গ'ল এটা দুটা তিনটা খুৰা আৰু আমাৰ ফ্লাইট মানে ফিটিং কৰি আছে নিতুল কিমান ডাঙৰ ইঞ্জিনিয়াৰ ফ্লাইট ফিটিং কৰি আছে চা কিমান ডাঙৰ ইঞ্জিনিয়াৰ এইবাৰ চিনাকি কৰি দিলো আৰু ক'ত তোৰ বোলে ঘৰ মোৰ বজালি পাঠশালা বজালিত ঘৰ আৰু কি বিভাগত কাম কৰা কৈ দিয়ে আমাৰ দৰ্শকক ইঞ্জিনিয়াৰ আৰু ইয়াৰ যতৰ জালাকালা যদি ঘৰত যাবি কেনেকা অনুভৱ দাদি কৈ দে কেনেকা অনুভৱ ভাল লাগিছে এই ডাইলগটা কৈ দিছোন তোৰ দুপনি নাই মোৰ দুপনি নাই চুমা এটাকে দে দেচোন ডাইলগটা কৈ দে এইটো ঘৰত গেলেহে হ'ব না তোৰ দুপনি নাই মোৰ দুপনি নাই চুমা এটাকে দে এবাৰ কৈ দিছোন তই হ'ব দিয়ক পিছত ক'লে হ'ব স্কুচৰ ডাইলগটা মাৰি দে সাংবাদিকে পালি কথা একো নকয় কৈ দে না কি সাংবাদিক মাৰ্কছৰ হেণ্ডেল মাৰ্কছৰ হেণ্ডেল ঠেঙৰ বেৰেক তাৰপিছত আৰু কি কঁকালৰ জ্বৰ কঁকালৰ জ্বৰ নালাগব এক্সাৰচাইজ দাদি ঘৰ যাব আৰু লোকেল পেণ্ডেল দাদি খেয়ে আহিব না নাই বৌ আহিব না নাই নাটক চাবা এইটো বৰষুণৰ লগত কথা বোকা হৈ গৈছে আৰু আমাৰ বেছি কৰি আৰু ক'ত আহিব হাৰমনিয়াম লভিতা নাটকৰ হাৰমনিয়াম ৰুচি মাৰ্কছ দাদিৰ ডাইলগ আমাৰ চানাই ঘৰত যাব বহুত ফূৰ্তি লাগি আছে কৈ দে আমাৰো ভাল লাগিছে দিয়াচোন ইমান দিনৰ মূৰত ঘৰত যাব তোৰ টোপনি নাই মোৰ টোপনি নাই চুমা এটাকে দে
কিবা কবি ফ্ৰেণ্ডছ আৰু আমাৰ ইয়াত বজেনৰো মানে চেনেল এটা আছে চেনেলটোৰ নাম কি ব্ৰজেন আছামিজ বুলি আছে বজেন আছামিজ আপোনালোকে মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব আৰু আপোনালোকে যাই লিংকটো ক্লিক কৰি আমাৰ বজেনৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকক এতিয়া দেখাই আছো আমাৰ গ্ৰীণ ৰুমৰ অৱস্থা একদম মানে য'ত মেকআপ কৰে আমাৰ এক্টৰ এক্ট্ৰেছ বিলাকে আপোনালোকক দেখাই আছো তাজমহলৰ খুঁটি দাদি কিবা কৈছা এয়া আমাৰ মাষ্টৰ দা কি কৈছা জোতা চাফা কৰিছে একদম বোকা আমাৰ হেমুদাক বহুতে চিনি পায় হেমুদা ঘৰ বিলাক ক'ত আছিল মৰিগাঁও আৰু হেমুদাই কি থিয়েটাৰত থাকিলে কিমান বছৰ হ'ল থিয়েটাৰত থকা 7 বছৰ কি থিয়েটাৰত থাকিছে বৃন্দাবন আশীৰ্বাদ গীতাশ্ৰী যেনে তুমি আৰু মই একে মোৰো 7 বছৰে আমি 1 বছৰ একেলগে আছিলো সূৰ্য মাফিয়া কৰ্ণ বছৰ মৃদুল চুতীয়া থকা বছৰ আমি একেলগে আছিলো আৰু হেমুদাৰ ভায়েক আছিল জান্দা এইবাৰ বৃন্দাবন থিয়েটাৰত আৰু আমাৰ মেকআপ কৰা গ্ৰীণ ৰুম আমাৰ নাটকৰ কি হয় এইটো চুলি আপোনাৰ চুলি নাই আপুনি পিন্ধি লওক নালাগে আৰু একদম মানে চব বোকা হৈ গৈছে অৱস্থা নাই বোকা আৰু ইফালে কাই আছে বাগাদি কাই জয়ন্ত দা আমাৰ এয়া সেকেন্ড বটমেন জয়ন্ত দা লাইন আছে এয়া বাইদেউৰ কাপোৰ দেখছে বাইদেউৰ গিন্নুম ইলা বাইদেউৰ নাটকৰ কাপোৰ ফেন এখন আমাৰ জয়ন্ত দাৰ বিছানা নতুন তুলি আছে সব বাইদেউৰ এইগিলা বস্তু লাইন গল বেক কেমেৰা কৰি দেখাই আছো আমাৰ গ্ৰীণ ৰুমৰ অৱস্থা বোকা আৰু আমাৰ নটৰাজৰ মন্দিৰ এয়া চব থিয়েটাৰতে থাকে নটৰাজৰ মন্দিৰ গ্ৰীণ ৰুমত আৰু গ্লাছ মেকআপ কৰি মানে এক্টৰ বিলাকে ইয়াতে চাই আৰু যেতিয়া চিনত যায় মুখখন একবাৰ এনেকে চাই কিনে গুচি যায় এয়া দেখিছে আৰু আমাৰ মেকআপ কৰা টেবুল ইয়াতে মেকআপ কৰে আৰু ইয়াতে 200 পাৰৰ বাল্টি দিয়া গৈছে আৰু এয়া জেফিদাৰ গ্ৰীণ ৰুম এইটো হৈছে জেফিদাৰ গ্ৰীণ ৰুম আৰু ডেন্সৰ ছোৱালীৰ গ্ৰীণ ৰুম দেখাই আছো বোকা এয়া হৈছে ডেন্সৰ ছোৱালীৰ গ্ৰীণ ৰুম মুদা কি তোৰ বিছনা নেকি অৱস্থা কাহিল দেখিছে চেটিঙৰ ল'ৰাবিলাকে কিমান বোকা খচি কিমান কষ্টত মানে চিন বিলাক বান্ধে দেখিছে কিমান বোকা হৈ আছে অৱস্থা নাই আৰু এয়া আমাৰ আবাহন থিয়েটাৰৰ অফিচ ইয়াতে মানে চব দৰমহা ইয়াতে দিয়া হয় কিবা হিচাপ নিকাচ কৰিলে ইয়াতে কৰা হয় আৰু কমিটি চমিটি আহিলে ইয়াতে বহিব দিয়ে এয়া হৈছে আমাৰ অফিচ এই দেৱজিতে অকলে কাম কৰি আছে পুৰা লাগি আছে বোকা অৱস্থা পেণ্ডেলৰ ৰ'দ দিছে বিনিত যাম না ঘৰত যাম না সেইকাৰণে ৰ'দ দিছে পুৰা বোকা অলপ মিউজিকটা অলপ চাফা হৈ থাকিলে ভাল ঘৰৰ মানুহ নাটক চাব আহিব না এয়া দেখিছে পুৰা মানে মিউজিকৰ অৱস্থা নাই লাইনৰ ৱাৰ চাপ আমাৰ আৰু এইখন লাইনৰ বৰ্ড আৰু এয়া চাউণ্ডৰ এতিয়া মোৰ অলপ কাম আছে কামখিনি কৰোঁ আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি জনাব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব দেই